ৰবা ৰবা আজি আমাৰ কৈ দিয়াচোন আজি আমাৰ অংগনবাড়ী স্কুলৰ শেষ দিন যাওঁ দেই কৈ দিয়া বাই বাই আজি পৰা অংগনবাড়ী স্কুল শেষ আৰু নমস্কাৰ সকলোকে আমাৰ পেজৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে বেটাহঁতক স্কুললৈ যাবলৈ লৈছোঁ। স্কুল মানে অংগনবাড়ী স্কুলত আছে সেইদিনা শেষৰ দিন। এইফালে আমি দুইটাকে লৈ আহি আছোঁ। যিহেতু এখন স্কুলতে শিক্ষাৰ পাতনি মিলে যে সেয়েহে শেষৰ দিনটোত হ'লেও কিছু স্মৃতি ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা হৈছে জনাব দেই, সকলোৱে মৰম দিব। গাঁওখনৰ নামটো ডাকঘৰ মৌজা জিলা ৰাজ্যখনৰ নাম দেশখনৰ নাম থানা আমাৰ স্কুলখনৰ নামটো অগ্ৰগতি কেন্দ্ৰ। নমস্কাৰ মেনা চাগে বাচবা আমাৰ গাঁওখনৰ নামটো বিষ্ণুপুৰ কা ই নাজানে ডাকঘৰ মৌজা জিলা ৰাজ্যখনৰ নাম দেশখনৰ নাম থানা আমাৰ স্কুলৰ নাম সেউজপুৰ চলোৱা ক'ত যাবা এতিয়া ক'ত যাবা অ' গাটো বেয়া ঘৰ বনাবলৈ যাবা যোৱা দেই টুইংকলটো গাই দিয়া অঁ Twinkle, twinkle, little star, how under earth up above the earth, like a diamond in the sky. হা খেলি থাকা তোমাৰ অঁ অঁ তোমালোকে খেলি থাকা আগলৈ চাবা দেই আগলৈ চাবা সেই ফটো মাৰি আৰু এইফালে সেইদিনা বেটাহঁতৰ হৈ স্কুলৰ কণ ল'ৰা ছোৱালীবোৰক আৰু এনেকৈ পায়স অকণমান আগবঢ়াইছিল। আৰু শেষত বাইদেউহঁতে সিহঁতক এটি উপহাৰ দিছে মৰমতে। যিমানে যি নহ'লেও বহুত মৰম কৰিছিল সিহঁত দুটাক বুলি নহয়, স্কুলৰ প্ৰত্যেকজন ল'ৰা ছোৱালীকে বহুত মৰম কৰে। অংগনবাড়ী স্কুল হিচাপে বহুত ভাল লাগিল কিন্তু দেই, সদায় মনত থাকি যাব।